নমস্কাৰ দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে নাও মেনকে অলপমান কথা আছে, সেইখিনি আগে শুনি লওক। প্ৰথম কথা, মই ভিডিঅ'ত কি কৰোঁ, মানুহৰ বেয়া ৰোগবিলাক ক্ৰিটিচাইজ কৰোঁ। গতিকে কোনো যাতে বস্তুবিলাক মানে কি পাৰ্চনেলি কাটখিস্তে নলয়, সেইখিনি আশা থাকিল। আৰু ছেকেণ্ড কথা, মোৰ ভিডিঅ'ত বেকগ্ৰাউণ্ড মিউজিক অলপ কম, কাৰণ এটা কপিৰাইট বুলি বস্তু আছে। গতিকে বেকগ্ৰাউণ্ড মিউজিকৰ আশা বাদ দিয়ক, ভিডিঅ'ৰ কথাখিনিত মন দিয়ক, পাব লগা মজাখিনিতে পাই যাব। চাওক, আজি প্ৰথম আহোঁ ইংৰাজী মিডিয়াম আৰু অসমীয়া মিডিয়াম। আপুনি যদি মোৰ দৰে অৰিজিনেল অসমীয়া মিডিয়াম, তেতিয়া আপুনি মেট্ৰিকলৈ আকৌ গম নাপায়। কিন্তু যেতিয়া হাই ছেকেণ্ডেৰী আপোনাৰ কাষতটো ইংৰাজী মিডিয়ামৰ হ'ব আৰু সি আপোনাৰ কাষত বহি ৱৰ্ল্ডৰ #1 ৰেপ ছিংগাৰবিলাকৰ ৰেপ ছং শুনিব, তেতিয়া আপোনাৰ দুখ লাগিব। কাৰণ আপোনাৰ ভাগত মাত্ৰ ৰেপ ছঙৰ নামত দুটামানে গান থাকিব, এনা ধৰণৰ। হৈছে আৰু বন্ধ কৰা, হৈছে। বহুত দুখ লাগে, গম পাইছি না? বহুত চিঞৰি ক'বলৈ মন যায়, মা মোক কিয় ইংৰাজী মিডিয়াম নপঢ়ালি মা, কিয়? আচ্ছা, এইবাৰ আহোঁ অলপ গাৰ্জেন মিটিঙৰ কথাত। আমাৰ মাক আপুনি বিয়া খাবা মাতাক, নাচব পাৰে। ধুয়েনি খাবা মাতাক, তথাপিও নাচব পাৰে। কিন্তু গাৰ্জেন মিটিঙত মাতক, খাটাং। মই সৰুৰ পৰাই দেখি অহা কথা, এক্সপিৰিয়েঞ্চৰ পৰা ক'লোঁ। আচ্ছা, এতিয়া মই গাৰ্জেন মিটিঙত আলোচনা কি হয়? এতিয়াৰ গাৰ্জেন মিটিঙতে আগৰ দৰে মানে কি ল'ৰা ছোৱালীৰ দগুণ আলোচনা নহয়। এতিয়া আলোচনাৰ মেইন বিষয়বস্তুটো হৈছে মোবাইলৰ অপকাৰিতা সম্পৰ্কে বিস্তৃতভাৱে বিশ্লেষণ, য'ত প্ৰত্যেকে নিজৰ সাধ্যানুসাৰে অপ্প' আৰু ভিভ' নামৰ মোবাইলৰ জগতত জিলিকি থকা তৰা দুটাৰ প্ৰশংসা কৰে। আৰু গাৰ্জেন মিটিঙৰ পৰা চিকিৎসা খণ্ডৰ বিশেষভাৱে উন্নতি হৈ আছে। কাৰণ এখন গাৰ্জেন মিটিঙৰ পৰা বহুতো বেমাৰৰ কাৰণ ওলাই পৰে, যেনে মূৰৰ বিষ মোবাইলৰ কাৰণে হয়, গা কেম্বা মোবাইলৰ কাৰণে লাগে, বেছিকৈ টোপনি বলে মোবাইলৰ কাৰণে লাগে, আনকি আমাৰ মাৰ মতেতো মোৰ গেষ্ট্ৰিকো মোবাইলৰ কাৰণে উঠে। কথাটো যাই পেলাই ইমানখিনি কি পায় মানে যি আজিকালি মানুহৰ মাজত বন্ধটো নোহোৱা হৈছে মোবাইলৰ কাৰণে। মানুহৰ মাজত মিলা প্ৰীতি, মানে ঘৰে ঘৰে মিলা প্ৰীতি নাই, তাৰপিছত দুই ভাগৰ মাজত মিলা প্ৰীতি নাই। হয়ও কথাটো, আগৰ মানুহৰ আপোনালোকে মিলা প্ৰীতি চাব, যি দেখাই পায় আপোনালোকে, যি দুটা ভাগ, এটা বাইপাকটো মৰি গ'ল, মাটি ভাগৰ টাইমত সৰু ভাগটোৱে পিটি মৰাৰ টাইমত কাৰ লগত আছিল, গুগুনি দিছিল, মুটকুনি দিছিল, পথৰ কাষত 1.5 কথা মাতিলে কোনি পাব এতিয়া? এইবিলাকেতো মিলা প্ৰীতি। আগৰ মানুহ তাহোন সৰুতে মোবাইল পোৱা নাছিল কাৰণে মিলা প্ৰীতিটো আছে, আজিকালি মানুহত আপোনালোকে নাপায়। মই কিন্তু এলা মোবাইল চোবাইল বেছি নাই দিয়ক, মই মানে পঢ়াক লৈ বিৰাট চিৰিয়াছ, মানে মই জীৱনত কিবা এটা কৰিব লাগিব, সেইকাৰণে মই নিয়মিত মোবাইল চোবাইল বাদ দি বিৰাট মানে পঢ়োঁ। মোৰা পাৰাতে তই কাৰ আগত লেবেল দি আছা? চালা চলি ৰাতি 2টা বজালৈকে মোবাইল টিপি থাকবি, হাক বাজতে তোক মোবাইলটো লগত লৈ যা, চাইহে আছোঁ তোক মই। আচ্ছা, এইবাৰ এটা বেলেগ টপিকত। আমাৰ মানুহগিলাই সদায় কৈ থাকে যে আজছে দিন কাব আয়েংগে, ভাৰত কোনদিনা উন্নত ৰাষ্ট্ৰ হ'ব। যদি ভাৰত উন্নত ৰাষ্ট্ৰ হ'ব লাগে হয়, আগে আমি মানুহগিলা উন্নত হ'ব লাগিব। কিনকে হ'ম? তো মানুহগিলাই সততে উন্নত মানসিকতাৰ পৰিচয় দি থাকে। যেনে একদিন ধৰক কলেজখন অলপ দেৰিকৈ ছুটি হ'ল, মানে গধূলা হ'ল, আপাতো বাইক লৈ আহে, লগৰ আপি তাই ঘৰৰ ৰাস্তাতে পৰে, ই অলপ গধূলা আকলা আকলি যাব দিবা সংকোচ কৰি ঘৰত থৈ গ'ল, আপিটোৰ কাষৰ ঘৰত তিৰি হ'লে আৰম্ভ। তাই সিদিনা কলেজ গৈছিল, ডাঙৰ হ'ল আপি, মাক বাপেকে চকু নিদিয়াতো গম পাব ৰ কোনদিনা কলেজ। দেখছি না কি যুগ পৰছি? আমাৰ যুগত নাছিল এইগিলাখান। এগলা হৈছে মানুহ। আপিটো যিমানে ভাল নহওক, এই ধৰণৰ কথা ওলবই। আৰু এইবিলাক মানুহকে এখন উন্নত ৰাষ্ট্ৰ লাগে। আমাৰ মানুহে আপোনালোকে মাজে মাজে শুনব যি এই ধৰণৰ কথা কয়, আমি কিয় জাপান আমেৰিকাৰ দৰে উন্নত হ'ব নোৱাৰোঁ, কিয় আমি ইমান বছৰ পিছতো তাহাঁতকৈ পিছ পৰিছোঁ, তাহাঁ আমাতকৈ কিয় ইমান আগে গৈছে। এটা জাপানীজ আপুনি 70 বছৰীয়া মানুহ লওক, সেই মানুহটোৰ এনেধৰণৰ চিন্তা যি মই এইটো বস্তু কিবাকৈ কেটচ কৰিব পাৰিলি, এইটো বস্তু মই কিবাকৈ জানিব পাৰিলি, এই বস্তুটো মই শিকিব পাৰিলি। বাচি থকাৰ ইচ্ছা আছে তাৰ, বেছিকৈ বাচি থাকি বেছিকৈ জনাৰ ইচ্ছা আছে। আমাৰ মানুহ 60 বছৰতে আৰু মোৰ আৰু কথা নাই, ঘৰটো বান্ধলোঁ, গাড়ীখন কৰিলোঁ, এতিয়া নাইতিয়াটোৰ বিয়াখন খাব পাৰিলি, মোৰ আৰু জীৱনটোৰ একো নাই।
এতিয়া আমাৰ ধৰ মানুহ মৰলি অলপ অলৌকিকভাৱে মৰে কোনো আমাৰ তাতে জেনেৰেলকৈ কোনো নমৰে বুঢ়া মানুহ সকলে অলপ কি হয় দৈবিক গুণ দেখেহে মৰে যেনে ধৰক এটা কি আমাৰ এনেধৰণৰ কথা আপোনালোকে শুনিয়ে আছে নিশ্চয়তে শুনিয়ে যে বুঢ়াটো মৰাৰ কাৰণে গোটেই গাঁওখন গোটেই মানুহকেই ঘৰৰ ঘৰে ঘৰে মানে গোটেই গাঁওখন ঘূৰি চবৰে খবৰ লৈ আহিছিল আহি পেলাই পিছদিনা সেইটো কিবা ডাঙৰ কথা হ'ল নেকি সেইটোকো মানুহে কি কৰে বহুত ডাঙৰ বস্তু বানে দিয়ে আকৌ ডাঙৰ কথা হোৱা নাই ঘৰত নাইকিয়া গৰম বন্ধ থাকে বুঢ়াই নিউজটো চাব নাপায় গাঁৱৰ মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰে সেয়া কথা চিম্পুল কথা আৰু আপোনালোকে এটা কথা শুনে যে আন কথা যি বুঢ়ীটোৱে ভাতকেইটা খুজি আছিল ভাতকেইটা খাই মৰি গ'ল বুঢ়া মানুহক এনে কি হ'লেও 8 বাৰ 9 বাৰ ভাত খুৱাই দিনটোত লাগবই তে 4-5 ঘণ্টাৰ মূৰে মূৰে এনেই ৰটেশ্যন কৰি থাকে তাৰে মাজতে কোনোবা একবাৰ বুজি যায় এই ধৰণৰ যা তা কাৰণ উলিয়াওঁতে আমি মানুহবিলাক ব্যস্ত থাকোঁ আৰু কিন্তু তথাপিও আমি কি উন্নত হ'ব লাগে উন্নত হোৱা মাথা মাৰি থাকোঁ এতিয়া আহোঁ আমি আমাৰ লাষ্ট টপিকৰ ওপৰত মেমে এতিয়া আমি দেখা পাই এইবিলাক ফেচবুকত আহি থাকে মেমেবিলাক বেলেগ বেলেগ ধৰণৰ আমি কথা পাতিম মঞ্জুলক লৈ বনাওঁ মেমেবিলাক এই মঞ্জুল মিউজিকেলি তাৰ মেমেবিলাকৰ কি তাক জেনেৰেলি তাক গেৰ লগত কম্পেৰিজন কৰি মেমেবিলাক বনাওঁ এতিয়া আমি মঞ্জুলৰ কথা তাতে নাপাতোঁ তাক মই বিশেষ এটা আকৌ দেখবা নোৱাৰোঁ বা মই দেখবা নোৱাৰিলে খাব নাপাকে নমৰে মই এইটো কথাও জানো গতিকে তাক বাদ দিলোঁ মেইন বস্তুটো হ'ল হিজিৰাখিনিক লৈ কাৰণ চিন্তা কৰিব লাগিব আমি এইটো বস্তুটো মাথাত আনবা পাৰব লাগিব যি টাউনো মানুহ ঠিক আছে কোনোতো ইচ্ছা কৰি পেলাইতো আৰু নহয় ভগৱানে সৃষ্টি কৰে টাউন কিয় আমাৰ লগত থাকবা নোৱাৰে আমি কিয় জেনেৰেলি মানে কি আমি মিক্স হৈ কিয় নাথাকোঁ টাউন কিয় এক্সট্ৰাকৈ কমিউনিটি বানি থাকবা লাগে ট্ৰেইনত থাপৰি বাজে বাজে খাব লাগে সেই বস্তুবিলাক আমি চিন্তা কৰিব পাৰব লাগিব বাৰ বাৰ মোবাইলটোত তাক যা তাত ট্ৰল দি পেলাই টাউনতো বিৰক্তি পায় টাউনো মানুহ টাউনো লাজ পায় টাউনো দুখ পায় টাউনো চায় ইত্যবাৰে ক'ৰবাততো দেখে কিয় টাউন মানে এইটো বস্তু কিয় হয় টাউন কিয় আমাৰ লগত থাকবা নোৱাৰে কাৰণ আমি হাঁহো আমি তাক ট্ৰেইনত দেখা পালি হাঁহো আৰু ঘৰৰ আগত থাকিলে নাহাকে থাকিম নেকি এইবিলাক মানসিকতা যোনদিনা আমি চেঞ্জ কৰিব পাৰিম তেতিয়াহে মই ভাবোঁ আমি উন্নতিৰ দিশে ধাব মানুহ আমি আমেৰিকা হ'ব পাৰিম আমাৰ দেশ একদিন জাপানৰ লগত কম্পিটিশ্যন কৰিব পাৰিব চাইনাৰ লগত কম্পিটিশ্যন কৰিব পাৰিব যেতিয়া আমি এই মানসিকতাবিলাক আমি বদলাব পাৰিম কেনে দেখি ট্ৰেইনখনত যেতিয়া টাউন লাইন পাতি কিয় আহে এনাইতো নাহে টাউন যদি জেনেৰেল সমাজ জীৱনত সুবিধা পালা হয় টাউনটো ট্ৰেইনত নগলা হয় দেশখনৰে পৰিৱেশ কেম্বা দেখা হয় গতিকে চিন্তা কৰিব লাগিব কিন্তু লাভ নাই আপুনি মই চিন্তা কৰি লাভ নাই কাৰণ আমি এনে আন জেগাত থাকোঁ য'ত আপোনাৰ মেমে দেখা পাইছে আপোনালোকে এনে আন মেমে হ'লে যি মহাত্মা গান্ধীকে থিয়া দি থাকে ব্লেক এণ্ড হোৱাইট মহাত্মা গান্ধীকে থিয়া দি থাকে তাতে লিখি দিব ইফালে তোৰ ঘৰ মাজতে বহুত দিন হয় সেয়াও মেমে গান্ধীকো খাতিৰ নকৰে তাৰপিছত আপোনাৰ এই জন্মাষ্টমীৰ দিনা কৃষ্ণই গোপিনীৰ কাপোৰ চুৰ কৰা সেইগিলাখানো মেমে নহয় যা তা কথা লিখি পেলাই যে মঞ্জুলটো সৰু বস্তু আপুনি মই সৰু বস্তু গতিকে মোৰ ভিডিঅ' যে এখনিতে শেষ আশা কৰিলে এনজয় কৰলাক আপুনি মই চেঞ্জ হ'লে দেখা নাই চেঞ্জ হ'ব গতিকে আমি কি কৰোঁ অলপ উল্টাকৈ চিন্তা কৰোঁ সমাজৰ প্ৰত্যেকটা শ্ৰেণীৰ কথা চিন্তা কৰোঁ এখনি কৰিলে চেঞ্জ হৈ যাব যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব বেয়া লাগছে যদি আনলাইক কৰিব অন্তৰত তিতা মিঠা শব্দবোৰ লিখি মোৰ কমেণ্ট বক্সটো শুৱনি কৰি দিব যদি এই ধৰণৰ ভিডিঅ' লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত সংযুক্ত হৈ থাকক আমাৰ এটা ফেমিলি মেম্বাৰ হৈ লওক আৰু নেক্সট ভিডিঅ'ত লগ পাম টাটা